सब ऐसे हो की बाइक आइसिल हेलो एवरीवन एंड वेलकम बैक टू माय चैनल नमस्कार। जैसे कि आप लोगों ने मेरे चैनल को देखते हैं लेकिन सब्सक्राइब नहीं करते हैं, तो इस बांधा के लिए तो जरूर सब्सक्राइब बनता है भाई लोग। आज हम जाने वाला है एक बाइक खरीदने के लिए। ऑलरेडी अपन के पास तो एक बाइक है, लेकिन और एक चाहिए गाइस। बाइकर डिलीवरी तो आज होने नाई नाजानो बारो, हलेও आशा এটা আছে আজি হ'ব বুলি। নাই কি কোৱা ए हो दिखा नेके ए নাই কি কোৱা मकिन कौन सा बाइक लेने वाला है सब कुछ पता चलेगा। लेकिन गाइस वीडियो पर बने रहना पड़ेगा, तभी पता चलेगा। बने रहो वीडियो पर गाइस। দক্ষিণ ভারত কি হলে দক্ষিণ ভারত What are you doing? কি বাইক আছিল? কি? হিরো হোন্ডা। ওকে। গাইজ মোৰ এটা স্বভাৱ বহুত বেয়া, গাড়ীখন মানে এনেকৈ থৈ চাবিটো লৈ যাব পাহৰোঁ। তো গাইজ চাবিটো লৈ ল'লোঁ। साइलक बारो तो प्रॉब्लम নাই सेल्फ क्लियर আছে বেটাই নতুন কে আছে নতুন গাড়ি কে এক মাহ হয় না বেটাই লগোৱা और जन बेटाই লগোৱা এই চাও চাবাছো তো ক্লিয়ার ব্লক বে আলা তুমি ক্লাস চাই লবা চাই লৈ যাবা তুমি ক্লাস কৰি হোল ৰেস দবাই দিবা যদি আমাৰে ব্লগৰ প্ৰবলেম আছে যদি নামাৰে এইখিনি লিয়ে চলাই এইখিনি লিয়ে ব্লক খুলি লৈ যাব পাৰা একো কথা নাই মই চেক কৰি কিনে লৈ যাব পাৰা একো কথা নাই মই কিনে আমি গাড়ী বিক্ৰী কৰা নাই মানে দেৰি হ'ল মানে মই আহি আৰচিটো মই ক'ত থলো বিচি পোৱা নাছিলো নাই কিবা না ঘৰ ক'ত কিবা কইরা বাড়ি চিন পায় কইরা বাড়ি না পাউডে বাড়ি সারগাঁও তাহলে জয় হয়ে পাঞ্জিত ৰাভাৰ ঘৰ তাতে সেইখিনি যাবি হা এই সিহঁতৰ ঘৰটো অলপ পাৰ হৈ যাব লাগে সৰু অটো পাৰ দাদা দেখাব লাগছি আজি ব্যৱহাৰ নাম চোৱা লাগ হা এ লাষ্ট বলো ব্যৱহাৰ নাম চোৱা মানে একো প্ৰব্লেম নাই ঠিক আছে না আরসি কি বলি আরসি কোন আছে না আরসি ভ্যালিডিটি না ভ্যালিডিটি তো কৰি লবা আৰু এই লাষ্ট এক মাহ ইমান আৰু কি মান কৰি লাষ্ট মাহ
এইগিলা গাড়ী কি জানে না এইগিলা গাড়ী মেইন কথা যুগ যুগ গৈ চলি থাকব একো প্ৰব্লেম নাহে কিন্তু বস্তুটো বয়স যাব না এটা এইগিলা গাড়ী সেলফ টেল আছে এলুহিল চিল সব আছে নিউ মডেলৰ গাড়ী সব পাই যাব সাইড গ্লাস পাই যাব আৰু যদি গাড়ী একদিন যদি আমাৰ ইয়াতে যদি আকৌ লৈ আহে আপুনি আপোনাৰ এই টায়াৰো সলাই দিম আমি সাইড গ্লাছখনো লৈ যাম দিয়ক কথা নাই কিন্তু লৈ আহিব গাড়ী চাই ধুই দিলো না 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 টায়াৰ ইটো ৰাখা নাই সেইটো টায়াৰ কিমানখিনি নতুন আছে মাইলেজ কিমান মান দিয়ে বাৰু মাইলেজ 50 প্লাস 50 প্লাস এক টকাও না পড়ে এক টাকা আছে দাম কইলে ভর্তি এটা মেসেজৰ ৰিপ্লাই কৰা নাই আৰু বাদ দিছো আৰু কথা হ'ল লোৱা যদি লোৱা আৰু নহলে গাইজ TRBS চেনেলটো আপোনালোকে চিনি পাই চাগে তো TRBS চেনেলটোৰ অনাৰ গৰাকীয়ে যে আমাক গাড়ীখন বিক্ৰী কৰিব আগতীয়াকৈ জনা নাছিলোঁ আৰু আমি ভবাও নাছিলোঁ তাৰে যে গাড়ীখন হয় তো লগ পাই বহুত বেছি ভাল লাগিল আৰু গাড়ীখন ঠিকে আছে বাৰু তো মোৰ লগজনে টেষ্ট ড্ৰাইভ কৰি চালে আৰু বহুত কথা চথা পাতিলোঁ তো বহুত বেছিয়ে ভাল লাগিল গাইজ চবকে যদি পূজাৰ কাপোৰ লাগে তেন্তে পূজাই কি পিন্ধিব আছে তেল হুই হুই আছে ভয় লগা কি নিজস্ব কথা হ'ব তেলটো ভৰাই ল'ব আৰু আৰামছে এটা এই দোকান এইখিনি পাৰ নাই, এইটো দোকান নাই আছে। তুমি এতিয়াতো তুমি তোমাৰ ঘৰ ল'ব পাৰিবা যিখিনি তেল আছে কিন্তু তুমি মাজে এটা যেতিয়া এটা ভৰাই ল'বা দোকান পাই যাবা না এতিয়া দোকান পাবা ইয়াতে সেইটো দোকান আছে ইয়াতেও ভয় লগা আছে এখন পাৰিব আমি হাজাৰ চব বা কাগজ 1500 ঠিক আছে এইটো ইমান প্ৰব্লেম নাই ন হেৰি আছে এলুহিল আছে চেল্ফ আছে চব ক্লিয়াৰ নিউ মডেলৰ গাড়ীটো বেগটো লগাই ল'বা বেগটো তুমি এদিন যদি আহা তোমাক এইখিনি লগাই দিম তুমি যদি আহা ওদালগুৰিৰে হয় না বেগটো আছে এই নটটো টাইট কৰি দিলে হ'ল নটটো দলং ঘাটৰ অৰিজিনেল না ফাৰ্ষ্ট না দলং ঘাট বেগটো অলপ টাইট এতিয়া কিমান থাৰ্ড হ'ব নেকি থাৰ্ড হ'ব থাৰ্ড মানে গাড়ীত আৰু চেকো নাই ফাৰ্ষ্টৰ পাছত ডাইৰেক্ট চেক মাজৰ গিলাখন নাম নাখে না আৰু